গছকত ভাঙি যাওঁ যতৰ গছকত ভাঙি যাওঁ যতৰৰ পৰা তোৰ শহুৰৰ ঘৰলৈকে চাৰণিৰ মাজত কি চৰাই ৰিঙিয়ালৈকে কথাটো হৈছে সমগ্ৰ নগাঁৱতে আৰু সমগ্ৰ ছ'চিয়েল মিডিয়াতে সমগ্ৰ অসমতে কিছু ঘণ্টাৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এটা সৰু ক্লিপ য'ত আমাৰ সকলোৰে মৰমৰ সকলোৰে সন্মানৰ আৰু সকলোৰে প্ৰিয় বিহু সম্ৰাট কৃষ্ণমণি নাথ দাদাৰ এটা খুব খং কৰি থকা ভিডিঅ' ক্লিপ য'ত তেওঁ কৈ আছে যে ইহঁতক আঁতৰাই দিয়ে প্ৰথমতে শুনি হয়তো আপোনালোকে বেয়া পাইছিলে আৰু আমি বহুতে যিসকলে ভিডিঅ'টো চাইছিলোঁ তেতিয়া ভাবিছিলোঁ যে এনেকৈ কিয় কৈছে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে মঞ্চত শিল্পীসকলক কেতিয়াবা অপমান কৰি দিয়ে কেতিয়াবা শিল্পীসকলে দৰ্শকৰ ফালে কিবা এটা কটাক্ষ কৰা দেখা যায় হৈছে কি আচলতে কথাটো হৈছে সেই ভিডিঅ'খিনি সম্পূৰ্ণভাৱে মই চালোঁ আৰু বহুতে ভিডিঅ' বনাইছে সেয়াও চালোঁ তাৰপিছতে প্ৰেছ মিটটো যিটো দিছে সেই প্ৰেছ মিটটো চালোঁ এতিয়া কথাটো হৈছে এই সমগ্ৰ বস্তুখিনিৰ পৰা এটা বস্তু আয়ত্ত কৰিব পাৰিলোঁ যে সেইদিনা আচলতে এনেকুৱা কিয় হ'ল যে কৃষ্ণমণি দায়ে কিয় এনেকৈ ক'বলগীয়া হ'ল আপোনালোকে সচৰাচৰ এটা কথা মন কৰিব যেতিয়া আমি এটা বিহু অনুষ্ঠান চাবলৈ যাওঁ তাত 2-3 প্ৰকাৰৰ দৰ্শক থাকে আচলতে 2-3 প্ৰকাৰৰ দৰ্শক থাকে শ্ৰোতা দৰ্শক আৰু তাৰ ভিতৰতে এটা একাংশ ধুনীয়াকৈ চকীত বহিবলৈ পায় আৰু চকীৰ সংখ্যা যিহেতুকে লিমিটেড থাকে তো যিসকলে চকীত বহি চাইছে আৰু বাকী গোটেই সমগ্ৰ যিহেতুকে অনুষ্ঠান এটা পাতিলে এটা বিশাল ডাঙৰ জেগাতে কৰা হয় আৰু তাত দেখিব মঞ্চৰ এটা চাইডে এনেকৈ পিছফালে সকলোতে একদম দৰ্শক ভৰি থাকে আৰু যিমান বেছি জনপ্ৰিয় শিল্পী যায় সিমান বেছি ভিৰ হয় আৰু এতিয়া কথাটো হৈছে সেই অনুষ্ঠানটোতো দৰ্শকৰ ভিৰ যথেষ্ট আছিলে বা প্ৰত্যেকটো অনুষ্ঠানতে যথেষ্ট দৰ্শকৰ ভিৰ হয় আৰু এজন শিল্পীয়ে যেতিয়া এটা অনুষ্ঠান কৰিবলৈ যায় তেওঁ সদায় কানেকশ্যনত থাকে দৰ্শকৰ লগত আৰু তেওঁ সেইটো সময়ত প্ৰফেশ্যনেলি তেওঁ কি মাননি পাব কি হ'ব সেইটো হিচাপত নাথাকে যেতিয়া মঞ্চত উঠে তেওঁ কেৱল কেনেকৈ দৰ্শকক মুহিব পাৰিব দৰ্শকৰ লগত কেনেকৈ তেওঁ কানেক্টেড হৈ অনুষ্ঠানটো খুব সুন্দৰকৈ সফল কৰিব পাৰিব সেইটো চিন্তাতেহে সদায় থকা হয় তেতিয়াহ'লে আপোনালোকে ভাবক যে কিমানখিনি বিৰক্ত হ'লে এজন শিল্পীয়ে কণ্ঠশিল্পীয়ে য'ত নেকি এটা ধুনীয়া পৰিৱেশ সংগীতৰ এটা পৰিৱেশ হৈ থাকে হাঁহি ফূৰ্তি এটা পৰিৱেশ এটা যেতিয়া গীত এটা গাবলৈ যায় মানুহৰ এটা মুড লাগে এটা গীত পৰিৱেশন কৰিবলৈ মানুহেতো আৰু কাজিয়াৰ মাজত গান বস্তুটো নহয় ন তে সংগীত এটা খুব এটা ধুনীয়া পৰিৱেশ এটা ক্ৰিয়েট কৰি লয় তেওঁলোকে হাঁহি ফূৰ্তিৰ এটা পৰিৱেশ তে সেই কিমানখিনি বিৰক্ত হ'লে তেওঁ মঞ্চৰ পৰা তেনেকৈ খং কৰিব আৰু যিহেতুকে তেওঁ কৈছে যে কিছু সময়ৰ পূৰ্বে মই এটা লাইভ চালোঁ আমাৰ কৃষ্ণদাৰ তাত তেওঁ কৈছে যে ময়োতো মানুহে য়েছ একজেক্টলি তেওঁ মানুহে তেওঁৰ ভিতৰতো সেই আৱেগখিনি আছে যেতিয়া কোনোবাই কটাক্ষ কৰি থাকিব আৰু বহু সময়ত দেখা যায় একাংশ দৰ্শক আছে যিয়ে মানে তেওঁলোকে আচলতে দৰ্শক ষ্টেজত কোন আছে কি গাই আছে কি শব্দ চলি আছে কি হৈ আছে তেওঁলোকৰ দৰকাৰ নাই তেওঁলোকে চাৰ্ট খুলি দিলে দলিয়াই পেলাই দিলে মদ খাই ক'ব নোৱাৰে তাৰপিছত তেওঁলোকে চিঞৰিব ঐ নামি আহ ঐ এইটো গা ঐ সেইটো গা তাৰপিছততো আৰু ব্লা 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 শ্লেং লেংগুৱেজখিনি আছেই আৰু তেওঁলোকৰ ভাল লাগিলেতো নিচাৰ প্ৰকোপত ভাল লাগিলে ধুনীয়াকৈ অকাই পকাই আগলা পাগলা ডেন্স মাৰিছে আৰু যদি অকণমান কিবা এটা মেলোডিয়াছ গান গাইছে বা কিবা এটা লিজেণ্ডাৰী কিবা এটা ছং এটা গাইছে অলপমান শ্ল' মিউজিক এটা চলি আছে তেতিয়াহ'লে ঐ নামি আহ কি গাইছ ভাল গান গা এনেকুৱা ধৰণৰ কথা কোৱা হয় আৰু বহু সময়ত দেখা যায় যে ইয়াতে কৈছিলে যে এনেকুৱা এটা ভিডিঅ' দেখিছিলোঁ যে নাযাবা গানটো গাবলৈ দিয়াৰ কাৰণে তেওঁ বেয়া পাইছে কিন্তু কৃষ্ণমণি দাই সেই কথাটো ক্লিয়াৰ কৰিছে যে তেওঁ সেই গানটো গাবলৈ দিয়াৰ কাৰণে বা বেলেগ গান গাব দিয়াৰ কাৰণে তেওঁ বেয়া পোৱা নাই বা তেনেকুৱা ধৰণৰ কথা এতিয়া কৃষ্ণমণি নাথৰ বয়স হিচাপে বা তেওঁৰ আজি সংগীতৰ জগতখনত তেওঁৰ যিমান এই দিন পাৰ কৰিলে তেওঁ এতিয়া অসমৰ সংগীত জগতৰ এজন গণ্যমান্য শিল্পী আমি সকলোৱে সন্মান কৰোঁ আমি সৰুৰ পৰা তেখেতৰ গীত শুনি ডাঙৰ হৈছোঁ এতিয়া তেখেতক এখন মঞ্চত অকল বয়স হিচাপতে নহয় যিকোনো এজন শিল্পী যেতিয়া মঞ্চখনত উঠে তেওঁ সেই সন্মানখিনি দৰ্শকজনে বা কমিটিখনে ৰাখিবলৈ চেষ্টা কৰে আৰু শিল্পীজনেও সেই তেনেকৈ ধুনীয়াকৈ যাতে সফলকৈ অনুষ্ঠানটো ঠিক কৰি পেলাই ধুনীয়াকৈ আহিব পাৰে সেইটোৱে চেষ্টা কৰে আৰু ইয়াতে কথাটো সমগ্ৰ পৰিৱেশটো এইটোৱে হৈছে যে কমিটিখনে যে আমি গম পালোঁ কৃষ্ণমণি দাৰ লাইভটোৰ পৰা যে তেওঁলোকে প্ৰীতিভোজৰ কাৰণেও তেওঁলোকক কিবা এটা দি থৈ আহিছে আৰু তেওঁলোকেও
প্ৰয়োজনতকৈ যথেষ্ট কমাই মাননি লৈছোঁ বুলিও কৃষ্ণমণি দায়ে কৈছে। এতিয়া কথাটো হৈছে ইমানখিনি যেতিয়া হৈয়ে গৈছে মৰম চেনেহৰ কথা বা বেয়া নাপাব তেনেকুৱা এটা অনুষ্ঠানটো সৈতে যদি তেওঁলোকৰ কিবা প্ৰব্লেম আছিলে সেইটো সময়তে তেওঁলোকে ক'ব লাগিছিলে তেখেতক যে হয় দাদা আমি বেয়া পাইছোঁ বা এনেকুৱা এটা হেৰি হৈছে এনেকুৱা তেনেকুৱা অনুষ্ঠান হৈ গ'ল। তাৰপিছত তেওঁলোকে আকৌ প্ৰেছ মিট দিলে। এতিয়া মই সেই কমিটিখনক এটা কথাই ক'ব বিচাৰিছোঁ যে চাওক আপোনালোকো নগাঁৱৰে মানুহ, আমি নগাঁৱৰে মানুহ, কৃষ্ণদাও নগাঁৱৰে মানুহ, আৰু আজিৰ তাৰিখত কৃষ্ণমণি নাথ ডাঙৰীয়াক অসমত এটা সন্মান আছে। আজি আপাৰৰ ফালে গ'লে তেওঁ অনুষ্ঠান কৰিবলৈ গ'লে কিমান ধুনীয়া, মানে আমাৰ নগাঁওবাসী হিচাপে তেওঁ নগাঁৱৰ সম্পদ, নগাঁৱৰ গৌৰৱ। আৰু এই প্ৰেছ মিট দি পেলাই তেনেকৈ এটা কণ্ট্ৰভাৰ্চি কৰা কথাটো খুব এটা মানে সমৰ্থন নকৰিলোঁ, খুব এটা নহয় একচুৱেলি সমৰ্থনেই নকৰিলোঁ সেই কথাখিনি। যদি কিবা বেয়া পাইছিলে ব্যক্তিগতভাৱে ক'ব লাগিছিলে। আৰু এটা বস্তু দেখা যায় আজিকালি TRP বিচাৰে সকলোৱে, ক'ৰবাত কিবা এটা হ'বহে পায়, কেমেৰাটো লগাই লৈ পেলাই সেইটো বস্তুটো কেনেকৈ পটককৈ ভিডিঅ'টো ভাইৰেল কৰি দিওঁ সেইটো ধান্দাতে থাকে। সকলোৱে নিজৰ পেজৰ পৰা কিবা এটা ভাইৰেল কৰি দিওঁ, কিবা এটা টপিক যিটো টপিক পটককৈ মানে ৰাইজৰ মাজলৈ এৰি দি পেলাই পেজটো ভাইৰেল কৰিব পাৰি তেনেকুৱা এটা ধান্দাতে থাকে। আৰু ভাল বস্তু এটাটো কেতিয়াও ইমান সোনকালে প্ৰচাৰ নকৰে। আৰু সেইখিনি সময়ত হৈছে আজি ঘপককৈ চাওক সেই যে দিগন্ত ভাৰতী দাৰ লগত যিটো ঘটনা হৈ গ'ল, সেয়াও এটা ঘটনা। যোৱা কিছুদিন পূৰ্বে এখন কমিটিৰ এজন ঘোষকে এগৰাকী ছিংগাৰৰ নাম ভুলকৈ কৈ আছিলে বুলি তেওঁক মঞ্চলৈ মাতি আনি পেলাই সেই ছিংগাৰগৰাকীয়ে এক ধৰণৰ মইতো হ'লে মানে মই অপমান পাই যাম, মানে মোৰ বহুত বেয়া লাগিব। তেওঁ এজন বয়োজ্যেষ্ঠ মানুহ আছিলে, মই নাম প্ৰকাশ নকৰোঁ, আপোনালোকে হয়তো গমেই পাইছে। এতিয়া কথা অভাৰঅল মেটাৰটো হৈছে যে ব্যৱহাৰৰ কাৰণে কথাত গতা এই কথাটো অভাৰঅল হৈছে এটা ব্যৱহাৰ। সকলোৱে নিজৰ ব্যৱহাৰবিলাক ঠিক কৰিব লাগে। কি দৰ্শক কি মঞ্চত থকা অকল কেৱল বোলে কণ্ঠশিল্পী বুলিয়ে কথা নহয়। এটা অনুষ্ঠান যেতিয়া কৰে সেই কমিটিখনে বা তাত চাবলৈ যোৱা মানুহখিনিয়ে দৰ্শকখিনিয়ে প্ৰত্যেকখিনি মানুহে সেই বস্তুটো খেয়ালত ৰাখিব লাগে যে আমাৰ ব্যৱহাৰটো আমি কেনেকৈ কৰি আছোঁ, আমাৰ ব্যৱহাৰটো আমি কেনেকৈ। একাংশ মানুহে কমেণ্ট কৰিছে যে কোন কৃষ্ণমণি নাথ, কোন আমুক কোন তামুক, এনেকুৱা ধৰণৰ কথা কোৱাটো অনুচিত। আৰু এজন শিল্পীয়ে বহু কষ্টেৰে তেওঁৰ এটা পজিশ্যনলৈকে অহাৰ পিছত আৰু আমাৰ সংগীত জগতত বহু অৱদান দিয়াৰ পিছত তেনেকুৱা ধৰণৰ কটাক্ষ কথা কোৱাটো অনুচিত, ক'ব নালাগে। আৰু নগাঁওবাসী হিচাপে কৃষ্ণমণি নাথ দাদাৰ যি অৱদান আছে আমি গৌৰৱ কৰোঁ। আৰু সেই কমিটিখনক এটা কথা বেয়া লাগিল, আপোনালোকে এইখিনি কৰিব নালাগিছিলে, এনেদৰে প্ৰেছ মিট দি পেলাই বা এনেকুৱা ধৰণৰ আপোনালোকে এটা বিতৰ্কৰ পৰিৱেশলৈ নিব নালাগিছিলে, সেই বস্তুটো ভাল নকৰিলে। আৰু অভাৰঅল গোটেই ভিডিঅ'জখিনি চাইছোঁ, তাতে তেওঁ অকণমান এটা টান সুৰত কৈছে হয়, কিন্তু সেই বস্তুটো কিয় হ'বলৈ পালে সেই গোটেই সম্পূৰ্ণ ভিডিঅ'খিনি এতিয়া ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ' আহি আছে, তো দেখা পোৱা গৈছে যে কিয় ক'বলৈ পালে। য়েছ, তেওঁ এজন মানুহেই হয়, তেওঁৰ ভিতৰতো সেই তেজ মঙহ আৱেগ আছে। তো সেই আৱেগখিনি যেতিয়া মঞ্চত এটা গীত পৰিৱেশন কৰি থাকে, মানুহ এটা মুডত থাকে ন, তেতিয়া তেওঁ গান গাব বা তেওঁ দৰ্শকসকলৰ লগত এটা কমিউনিকেট কৰি থাকে, সেইটো সময়ত যেতিয়া তেনেকুৱা ধৰণৰ শব্দ কিছুমান আহি পৰে মানুহৰ খং উঠাটো স্বাভাৱিক। আৰু বহুত নোৱাৰাতহে তেওঁ সেই কথাখিনি কৈছে চাগে, আৰু তেওঁ ইতিমধ্যে লাইভৰ জৰিয়তে ব্যক্ত কৰিছে। তো সমগ্ৰ অসমবাসী ৰাইজক এইটোৱে ক'ম, মোৰ লাইভৰ জৰিয়তে, মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথাই ক'বলৈ বিচাৰিম যে আমাৰ নগাঁওবাসী হিচাপে আমাৰ নগাঁৱৰ সম্পদ বুলি কৈছোঁ, নগাঁৱৰ গৌৰৱ বুলি কৈছোঁ, কৃষ্ণমণি নাথ ডাঙৰীয়াৰ যি বিতৰ্ক কৰিছে সেইটোৱে এটা একেবাৰে মানে বেচলেছ বুলি কৈছোঁ। আৰু এইটো কোনো বিতৰ্ক কৰিবলগীয়া কথাই নহয়। আৰু এই বস্তুখিনি আমি ভাল পোৱা নাই বিশেষকৈ, আৰু সমৰ্থন কৰিছোঁ, সদায় দাদাক সমৰ্থন কৰোঁ, আৰু দাদাৰ সংগীত আমি ভাল পাওঁ। আৰু ভৱিষ্যতে মঞ্চত অকল কেৱল কৃষ্ণমণি নাথ দা বুলিয়েই নহয়, প্ৰত্যেকগৰাকী অসমৰ কণ্ঠশিল্পী বা নৃত্যশিল্পী বা যি শিল্পীয়ে নহওক, এখন মঞ্চত যেতিয়া এজন কণ্ঠশিল্পী হওক বা নৃত্যশিল্পী হওক বা অভিনেতাই হওক, যিয়ে নহওক, যেতিয়া মঞ্চত থাকে বা তেওঁ কোনো অনুষ্ঠানত থাকে, তেওঁ সেইখিনি মেইনটেইন কৰা উচিত। আৰু অপজিট ছাইডে কমিটি হওক বা দৰ্শকসকল হওক, তেওঁলোকেও নিজৰ ব্যৱহাৰখিনি সঠিকভাৱে কৰাটো উচিত, কাৰণ নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। আৰু বিতৰ্ক কৰি পেলাই আজিলৈকে মোৰ জন্মৰ পৰা জ্ঞান হোৱাৰ পৰা আজিলৈকে কিন্তু কৃষ্ণমণি নাথৰ কোনো ধৰণৰ মঞ্চৰ বিতৰ্ক বা কোনো ধৰণৰ তেনেকুৱা সংগীত জগতত কোনো বিতৰ্ক আজিলৈকে আমি শুনা নাছিলোঁ, দেখা নাছিলোঁ। আৰু এইটো এটা
জাষ্ট এটা ইনচিডেণ্ট বুলি পাহৰি যাব লাগে সকলোৱে আৰু মোৰ ফালৰ পৰা সেই কমিটিৰ দাদাহঁতক ক'ম যে আপোনালোকে এনেদৰে প্ৰেছ মিট দিয়াটো একচুৱেলি ভাল নহ'ল যদি আপোনালোকে ইমানখিনি তেওঁৰ লগত ইমানখিনি ভালকৈ কথাই পাতিছে আপোনালোকক প্ৰীতিভোজলৈকে তেওঁলোকে আপোনালোকক মাননি পৰা পইচা এটাও দি থৈ আহিছে যে আপোনালোকে এইটো খানা খাব বা এনেকৈ প্ৰীতিভোজ খাব তো ইমানখিনি হোৱাৰ পিছত আপোনালোকে এনেকৈ ষড়যন্ত্ৰ এটা কৰি পেলাই এটা বিতৰ্কৰ সৃষ্টি কৰাটো ভুল হৈছে আৰু বাকী ক'বলগীয়া নাই ইমানখিনি আছিলে ধন্যবাদ সকলো ভালে থাকক হাঁহি থাকক সুস্থ থাকক আমাৰ নগাঁৱৰ বুলিয়ে নহয় সমগ্ৰ অসমৰে আমাৰ অসমীয়া জাতিটোৰ স্বাভিমান মান অভিমান সকলোখিনি বজাই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে আৰু আমাৰ নিজৰ মানুহখিনিৰ ভিতৰত এনেকৈ বিতৰ্কৰ সৃষ্টি কৰাটো অনুচিত ধন্যবাদ